নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ মই চাইনিকা জনাইছোঁ স্বাগতম আৰু আমি একদম ধুনীয়াকৈ আহিছোঁ ছাদৰ ওপৰলৈ কাপোৰ সামৰিবলৈ চ' ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্টিং কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি ডেইলি লাইফৰ ভিডিঅ' হয় চ' এইফালে আমাৰ ইয়াত দিদিয়ে পূৰা কামত ব্যস্ত হৈ আছে দিদি আৰু মই এনেই অকণমান পিপিটাই ফুৰিছোঁ গাইছ চ' আজি দিনটো কি কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাম আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব আৰু এইফালে একদম পূৰা কলেজলৈ ওলাই মেলি ৰেডি আজি আমাৰ ডিপাৰ্টমেণ্টত আছে খানা আৰু খানাটো দিছে আমাৰ চুকলে কিহৰ খানা চুকলে আমৰ খানা পকা পকা খানা বোলে এতিয়া একদম পূৰা কুটকুটকৈ আমি সোমাই আহিছোঁ আম ধুবলৈ ক'লৈ যাম মই যে এইটো ৰুমলৈ আজি প্ৰথমবাৰ আহি পাইছিলোঁ জানোনে তুমি কামত এক্সপাৰ্ট মানুহ যে ধুনীয়া লাগিছে চাহ ইয়াতে কাজিয়া লাগিছে চাহ আমক লৈ কাজিয়া লাগিছে চাহ আমি পিছে খাম বুলি ভাবিছিলোঁ কেঁচা আম কিন্তু আনি পাওঁতে দেখিলোঁ দেখোন আমটো পকিয়ে গ'ল যি কি নহওক আমেই খালেই হ'ল পিছে বটলটো দেখি আপোনালোকৰ কি ধাৰণা হৈছে বাৰু যদিহে ন'টিচ কৰিছে ক'বচোন দেই আৰু এইফালে খাই কৰি লৈ একদম ধুনীয়াকৈ সন্ধিয়া সময়ত একদম আহি পালোঁহি ঘৰ এতিয়া একদম মাথা চাথা পূৰা বিষাই গৈছে গাইছ তো সেইটো কাৰণে ধুনীয়াকৈ আকৌ অকণমান কিবা কিবি মাৰি ল'লোঁ এনি টাইম মানে পেটটোত কিবা এটা সোমাই থাকিব লাগে এইফালে আমি একদম পূৰা এতিয়া ওলাই আছোঁ এফালে যাবলৈ একদম পূৰা মুখত ক্ৰীম চিম লগাইছোঁ গাইছ এইফালে আমাৰ দিদিয়ে পূৰা কাপোৰ পিন্ধি আছে নাই উঠাই দিয়ক চকলি যাই আছোঁ আপোনালোকক ধুনীয়াকৈ দেখাম চাই থাকিব দেই এটা উলিয়াই লওঁ ধুনীয়াকৈ এয়া এইফালে আমি ওলাই মেলি ৰেডি এতিয়া আমাৰ বাকী আছে ককলি উলিয়াবলৈ আৰু সি এতিয়া পূৰা খেলাত ব্যস্ত হৈ আছে ঘূৰ মাৰি মাৰি এতিয়াই সময় পেচা খেলিবলৈ হে ব'লা ফুফু নোযোৱা ফুফু যাব লাগিব ন নতুনকৈ বনাব ব'লা এই কেমেৰালৈ চকু চৰব ফাৰ্ষ্টে ককলি উলিয়াই লওঁ তাৰপিছত আমি যাম ফুৰিবলৈ গাইজ চ' ফাইনেলি আমি পাই গ'লোহি চিটি চেণ্টাৰ আৰু আমাৰ ককলি মললৈ আহি একদম পূৰা কি মজাৰ ৰিয়েকশ্যন এটা দি আছে ন বেলেগলৈ গ'লে সি যিয়ে নকৰক কিন্তু মললৈ আহিলে এটা একদম দিল খুচ হৈ থাকে সেয়া দিল খুচ ককলি দিল খুচ আৰু এতিয়া আমি চাম চিনেমা লাইটবোৰৰ মাজত নিজকে দেখি বৰ ধুনীয়া লাগে ন এইফালে আমাৰ হিৰ' পূৰা একদম এয়াৰফোন লগাই ৰেডি চাবলৈ ককো ৰেডি ককো ৰেডি ৰেডি ককো ফাইনেলি চাই দিলোঁ চিনেমা চ' বহুত বেছি ভাল লাগিলে আৰু এটা কথা অকণমান বেয়া লাগিলে বিকজ মোৰ মানে অশান্তি অকণ ফিল কৰিলোঁ বিকজ মোৰ গোটেই ভৰিটো বিষাইছে গাটো বিষাইছে পেটটো বিষাইছে মাথাটো বিষাইছে চব বিষাইছে চ' অকণমান মই মানে টোপনি মাৰি মাৰি চালোঁ এইটো বেলেগ কথা বাট বহুত বেছি ভাল লাগিলে আৰু আপোনালোকে চালেনে নাই জনাবচোন দেই আৰু মোৰ চুলি তুলিবোৰ অকণমান বেয়া হৈ গৈছে এইটো ইগন'ৰ কৰিব পাৰিছে এইফালে সন্ধিয়া সময়ত মই ধুনীয়াকৈ ৰিল চিল বনাই কৰি লৈ এতিয়া খাবলৈ লৈছোঁ এক কাপ ধুনীয়া ধুনীয়া চাহ উইথ কি কয় এইটো কেক একদম মানে মই মানে দিনটো সময় নাপাওঁ মানে এই সন্ধিয়া পোহৰ চোহৰ যোৱাৰ পিছতহে মানে মই ৰিলচ বনাবলৈ গাইছ সময় পাওঁ বাকী যি কি নহওক ৰিলচটো ইনষ্টাগ্ৰামত দিম আপোনালোকে চাব কেনেকুৱা পাই জনাব দেই আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো যিসকলে নাজানে তেওঁলোকে এবাৰ ফ'ল' এটা মাৰি দিব আৰু চায়ানিকা 3টা 1 আছে দেই চাব গাইছ পূৰা খকুৱা বুলি কৈছে মানে এই সন্ধিয়া সময়কণত এনেও ভোক লাগক নালাগক এই সন্ধিয়া সময়কণত মানে অকণ জোখতকৈ বেছিয়ে ভোক লাগে হয়নে বা এনেই ভোক লাগক নালাগক সন্ধিয়া সময়কণত বেছিকৈ ভোক লাগে দেখিছে নাই বেলেগ খাবলৈ মন নাযায় তাকো এইবোৰ বস্তু খাবলৈহে মন যায় একদম কাঁহী চাফা কৰি দিলোঁ তেতিয়া এইটো আহি দিয়া তুমি খোলা আমি খাবলৈ ৰেডি হৈয়ে আছে একদম আমাৰ এইফালে ককলি বেচেৰাটোৱেহে একো খাবলৈ নাপায় আৰু সি কাপোৰকে খায় সি কাপোৰকে খাই আছে দুখ নকৰিবা দেই ককলি দুখ কৰিছা নেকি নাই কোৱা খাম অঁ টেংকিত মানে অকণমান জেগা নাই নাই বুলি কয় কিন্তু মুখখনে কয় একো নহয় থুচ পাৰিবি তই চ' ইয়াত কি আছে গাহৰি গাহৰি গাইছ গাহৰি লাভাৰ কোন কোন আছে বাৰু ক'বচোন দেই
এইফালে খাই কৰি লৈ পেলাই এতিয়া ধুনীয়াকৈ আমাৰ ককলি মাইনাৰ লগত অকণমান খেলি আছে আৰু সি আমাৰ ককলিৰ খেলনা বস্তু অঁ ছিঙি আন গোটেইডাল ছিঙি আন অঁ এয়া দেখিছ নাই লোকৰ ল'ৰা ছোৱালী এডাল টানে সি গোটেই মেইন বস্তুটোৱে টানি আনে যা বিচনাখনকে লৈ আন এতিয়া কি কৰিব জানে নাই এই চাওক ভৰিটোতো সোমাই লৈছে নহয় এতিয়া কি টানি আনিব সেইটো দেই অঁ এয়া আনা ধৰি আনা এইখন চা এইখন আৰু 15 মিনিটমান ল'লে এইখনৰ হাৰ্ডি টুটি যাব এতিয়া হাৰ্ডি ভাগি দিব পাৰিব অঁ ভালকে লৈ হ'ব দে ভাঙিব নালাগে এইখন এই পেনেৰা এই কি হৈছে কিবা এটা কৈ দিয়া অঁ খাব এইফালে একদম আমাৰ খাদ্য বনি আছে আজি আমাৰ খাদ্যত ডিম বনিব ন ৱাও গাইজ আৰু এইফালে ককলি আৰু মই আমি দুটাই ধুনীয়াকৈ খোজকাঢ়ি কাঢ়ি আড্ডা দি আছো কি খাব দিছা মছলা কিবা এটা কৈ দিয়া অঁ হেল্ল' বুলিয়ে কৈ দিয়া হাই বুলিয়ে কৈ দিয়া নহ'লে নকয় ৰিয়েকশ্যন বেলেগ দিয়া আকৌ দেই যিকেইদিন এইফালে আমাৰ খাদ্য পূৰা বনি আছে এতিয়া আমি খাম এনি টাইম খোৱা ভিডিঅ' কি কৰিম আৰু আপোনালোকক তাকে দেখাইছোঁ আৰু ডেইলি লাইফটোতে এইটোৱে আৰু ন খোৱা ফুৰিবলৈ যোৱা ক'বলৈ যোৱা নে কি কয় দিদি লেচেৰা মাহ কাটি আছে অঁ কাটক বাহ কণা দেখি আছা দিয়া আজি আমাৰ ৰান্ধনি নতুন ৰান্ধনি পুৰণা ৰান্ধনি ভিডিঅ'ত মাজে খালি পাকঘৰত আবেলি থাকোঁ সেইটোৱে কিন্তু আজি ভিডিঅ'ত মানে নতুনকৈ ওলাইছে ন ৰান্ধনিজনী এয়া আমাৰ ৰান্ধনি পিছফালটোহে দেখে ৰান্ধনীয়ে মুখখন নেদেখুৱাই মানে আৰু মই হৈছে আমাৰ ককলি ৰখীয়া বোলে আমি ফুৰি আহোঁ বোলা আমি ইহঁতৰ লগত নাথাকোঁ দেই আমি যাম চ' বাই বাই গাইজ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম